নমস্কাৰ সকলোকে। মই এতিয়া আপোনালোকক ধুনীয়া ধুনীয়া ফুল দেখাব লৈছোঁ। একদম এতিয়া মানে বেছি টাইম হোৱা নাই, 8টামান বাজি গৈছে, 8টা বাজি গৈছে আৰু মৰ্ণিং। আৰু তাৰ মাজতে কৈ লৈছোঁ নিকিতা গগৈৰ পৰা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ দেই। আৰু মই আপোনালোকক কি ফুল ফুলি আছে, যিটো বিহুৰ ওচৰ ন, মই সেইকাৰণে তগৰ ফুলো ইমান ধুনীয়াকৈ ফুলি আছে আপোনালোকক দেখুৱাই আছোঁ বাৰু। আৰু হালধীয়া কপৌ বুলি কওঁ আমি, ইয়াক কি নামটো ভালকৈ নাজানো, কপৌ ফুল আৰু যিহেতু বিহু টাইমতে ফুলে হালধীয়া কপৌ ইমানেই ধুনীয়াকৈ ফুলি আছে। আপোনালোকক বলকচোন এবাৰ দেখুৱাই আহোঁ। তাৰপিছতে আৰু তগৰ ফুল ফুলি আছে আৰু কিবা কিবি ফুল ফুলি আছে সৰু সুৰাকৈ, মই আপোনালোকক দেখুৱাই আছোঁ, বলকচোন বাৰু। আমাৰ বাৰীত ইমান ধুনীয়া ধুনীয়া কুন্দুলি লাগিছে, দেখিছে নহয়, খুব ধুনীয়া ধুনীয়া। মই বেছি ছিঙা নাই, মই এনেই চাহ খাই আছিলোঁ, চাহ খাই থাকোঁতে আৰু দেখিলোঁ ধুনীয়া ধুনীয়া লাগি আছে, মই সেইকাৰণে কেইটামান লৈ আনিলোঁ ভাজিবৰ কাৰণে। আৰু যিহেতু মানুহ কম আছোঁ এতিয়া ঘৰত, বেছি নালাগে, এইকেইটাই হৈ যাব। আৰু ছিঙিবলৈ মন গৈছিলে, ইমান ধুনীয়াকৈ লাগি আছে, কিন্তু মন যোৱাও নাই, গৈছেও তেনেকুৱা, সেইকাৰণে বেছি ছিঙা নাই, কেইটামানেই ছিঙি আনিছোঁ। আমাৰ যিহেতু 4টি মানুহ আছোঁ ঘৰত এতিয়া বৰ্তমান, সেইকাৰণে নালাগে আৰু। মই এতিয়া আলুৰ লগত বনাই মেলি লওঁ। আৰু কি বাৰীত ছিঙি আনিছোঁ বাৰু দেখুৱাম, মই কিন্তু সদ্যহতে এইকেইটাহে ছিঙি আনিছোঁ। আৰু এইকেইটা কাটি মেলি লওঁ, আকৌ যাব লাগিব বাৰীলৈ।